আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। দৰ্জাটো পুৰা কাম ক্লিয়াৰ হৈছে, মানে ক্লিয়াৰ বুলি ক'লে ডিজাইন কাটা ক্লিয়াৰ হৈছে। তো সেই দৰ্জাটো আপোনালোকক মানে মই ইউটিউবত দিম বুলি ভবা নাছিলোঁ। তো দৰ্জাটো মানে মই পিছত যাই কিনে বনোৱা যিহেতু হৈছে, সময়ো পাই আছোঁ অলপ, তো সেইকাৰণে কৈ আছোঁ যে দৰ্জাটো দিয়াই ভাল হ'ব। মানে চিম্পুল এটা দৰ্জা, ধুনীয়া এখন দৰ্জা। তো দৰ্জাটো চাই নিশ্চয় ভাল পাব। তো মই দেখাই আছোঁ, চাই থাকক। এতিয়াও বাৰ্নিছ কৰা নাই দৰ্জাটো, পূৰা বাৰ্নিছ কৰিম। বাৰ্নিছ কৰি কিনে আপোনালোকক একদম পূৰা ফিটিং কৰি কিনে দেখাম দৰ্জাটো কেনেকুৱা হৈছে বুলি দেখাম মই। তো চাই থাকক। দৰ্জা এইটো হ'ল দৰ্জা, আপোনালোকক দেখাই আছোঁ। দৰ্জাটো একদম পূৰা বঢ়িয়াকৈ দেখাই দি আছোঁ। তো চাই থাকক আপোনালোকে দৰ্জাটো। এইটোৱে হ'ল দৰ্জাটো। তো 2 পাল্লাৰ এখন দৰ্জা এইটো, মানে একদম ধুনীয়া দৰ্জা, একদম ধুনীয়া। তো চাওক দৰ্জা, আমি এইমাত্ৰ কাম শেষ কৰিলোঁ। শেষ কৰি মানে ডিজাইন কাটা শেষ কৰিলোঁ। তো এতিয়া আপোনালোকক দেখুৱাৰ কাৰণে মানে মই ভিডিঅ'টো কৰি আছোঁ। আৰু 2 পাল্লাৰ দৰ্জা হয় এইটো, 2টা পাল্লা আছে। ইয়াতে এই বিটটো ইয়াতে মাৰিম, এটা ছাইডত মাৰিম। তাৰমানে যিহেতু 2 পাল্লাৰ দৰ্জা বিট হ'ব। বিটটোতো ডিজাইন কাটি দিছোঁ, বিটটোতো ডিজাইন কাটা আছে। চাওক একদম বঢ়িয়াকৈ এটা ডিজাইন কাটি দিছোঁ। এইটো দৰ্জা 2 পাল্লাৰ দৰ্জা। মানে দৰ্জাটো কেনেকুৱা হৈছে আপোনালোকে চাই কেনে কমেণ্ট কৰিবচোন, ভাল লাগিছে নে নাই। দৰ্জাটোত মানে একদম পূৰা ব'থ ছাইড ডিজাইন কাটা আছে, মানে 2টা ছাইডতে ডিজাইন কাটা আছে। এইটো ছাইডতো আছে, সেইটো ছাইডতো ডিজাইন কাটা আছে। এইটো ডিজাইন মেচিনেৰে দি কাটছোঁ। এইটোৰ চাৰিওপিনে মেচিনেৰে দি কাটছোঁ। আৰু বাকী এইখিনি এইটো হাতেৰে কাটছোঁ। এইখিনি তো এইবিলাক তো কাটিছোঁ। এইবিলাক কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব।
দরজা একদম পুরো ফিনিশ হয়ে গেল দরজার কাম। তো এতিয়া চাওক একটু ডিজাইন হয় একদম বঢ়িয়া ফুটি উঠিছে। তো চাওক আপোনালোকে এইপিনে 5টা পাল্লা আছে, এইপিনে 5টা আছে, আৰু মিডিলত দরজা, আৰু ওপৰত 4টা ভেন্টিলেশ্যন আছে। এইটো ফিক্স হ'ব এই 4টা। তো কেনেকৈ হৈছে কমেণ্ট কৰি জনাব।